সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আগতে আপোনালোকক মই মেচিনেদি ধান মাৰাখিনি দেখুৱাইছিলোঁ। আজি মই ভঁৰালত ধানখিনি থ'বলৈ লৈছোঁ। আপোনালোকক অলপমান ভিডিঅ' বনাই দেখাই দিলোঁ যে ঘৰত থাকিও আমি ভিডিঅ' বনোৱাৰ অভিনয় কি ইমান কষ্ট কাম কৰি থাকোঁ। হয়তো বহুতে ভাবে অকল আমি ভিডিঅ'হে বনাই থাকোঁ, কিন্তু ভিডিঅ'ৰ আগত কিমানখিনি কি লুকাই থাকে আপোনালোকে চাই থাকিবচোন। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখে যাম, আপোনালোকে অলপো স্কিপ নকৰা কৰি ভিডিঅ'টো চাব। কিমান কষ্টৰে আমি এইবিলাক কাম কৰোঁ হয়তো আপোনালোকে দেখি গম পাইছে। জীৱনত এনেকৈ নিজৰ দেহাৰ ক্ষতি হোৱাক নাছে, এনেকৈ কিবা এটা মিঠা ফল পাম বুলি এনেকৈ সদায় কষ্ট কৰি আহিছোঁ। সদায় এনেকৈ কষ্ট কৰি আগুৱাইয়ে আহি আছোঁ। নাজানো কেতিয়াবা এই কষ্টৰ ফলবিলাক আমি পাম না নাপাম, কিন্তু আজি ভিডিঅ' বনোৱাৰ আঁৰতহে এইবিলাক আচলতে দেখুওৱা নহয়। সদায় এইবিলাক কাম আমি কৰিয়ে আহিছোঁ। এয়া চাওকচোন থৈ আৰু লগতে ইয়াত আৰু 50 মোনমান ধান আছে। এইবিলাক কেতিয়া থোৱা হ'ব আমাৰ ভঁৰালতকৈ, মানে আজি হাতৰ বিষ উঠি যাব। হাতৰ বিষ উঠিলেও যিহেতুকে নিজৰে কাম কেনেকৈনো আমি নকৰাকৈ থাকোঁ। চাওকচোন এতিয়া এইখিনি ধান আৰু বাকী আছে নিবলৈ। লাহেকৈ কিবাকৈ নি আছোঁ। আপোনালোকে যে বাবুজনক বোকাত লোৱা দেখিছে, সি মানে নাথাকা হৈছে। আইতাকৰ লগতো নাথাকে, খালি মোৰ তাকে আহে। এতিয়া যেতুকে কাম কৰি আছে কি কৰোঁ, এনেকৈ ইয়াক বোকাত বান্ধি লৈছোঁ। বোকাত বান্ধি লৈ পেলাই হ'লেও এনেকৈ কাম কৰি আছোঁ। এতিয়া সি আৰু বোকাত বান্ধিছোঁ যেতিয়া অলপমান আমনি কৰি আছে। উপায় নাই, এনেকৈ কৰিব লগা হৈছে আৰু কামবিলাক। দেখছা নাই, কান্দি আছে। এয়া দেখছি না, এইখিনি আছে আৰু বেছি নাই। থোৱা হ'বই আৰু আমাৰ লাহেকৈ 2 ঘণ্টাত থ'লোঁ 50 মোন ধান। 2 ঘণ্টাত হৈ যাব কমপ্লিট। এয়া চাওক আৰু বেছি নাই। থুলমূলকৈ এইখিনি ধান ৰখা গ'ল, এইখিনি পিঠাৰ কাৰণে ৰখা গৈছে। আজি আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে, প্লিজ সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আৰু ভিডিঅ'টো চাই কেনে পালে প্লিজ সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।